নমস্কাৰ বন্ধুসকল, মোৰ এনে এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ফিউল এডিটিভৰ বিষয়ে ক'ম। বন্ধুসকল, আপোনালোকে কেতিয়াবা নহয় কেতিয়াবা বা এইটো কথা শুনিছে যে ফিউলৰ লগত যদি ফিউল এডিটিভটো ব্যৱহাৰ কৰা হয় বা মিহলোৱা হয়, তাৰ ফলত কি হয় গাড়ীখনৰ মাইলেজ, ফিউল ইকনমি, ফিউল এফিচিয়েঞ্চি আদিবোৰ বাঢ়ি যায় আৰু লগতে ফিউল টেংকটো বহুখিনিলৈকে চাফা হৈ যায়। এনেধৰণৰ কথা আপুনি আগতে শুনিছে চাগে। কিন্তু আচলতে এই কথাবোৰ সঁচা হয় নে নহয় আৰু এই ফিউল এডিটিভটোৱে সঁচাই কাম কৰে নে নাই তাৰ বিষয়ে আজি এই ভিডিঅ'টোত মই আপোনালোকক ক'ম। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, ফিউল এডিটিভটো হৈছে এটা এনেকুৱা ধৰণৰ কেমিকেল যিটো ফিউল টেংকত ভৰাই দিয়া হয় আৰু ফিউল টেংকত থকা ফিউলখিনিৰ লগত মিহলি সেই এডিটিভটোৰ কামখিনি সম্পন্ন কৰে। এই এডিটিভ বিভিন্ন প্ৰকাৰৰ থাকে। তাৰে প্ৰথমটো হৈছে ইঞ্জিন ক্লিনাৰ এডিটিভ বা ফিউল চিষ্টেম এডিটিভ। বন্ধুসকল, যেতিয়া আমাৰ বাইকখনৰ বহুত কিলোমিটাৰ চলে তেতিয়া ইঞ্জিনৰ ভিতৰত কিছুমান পাৰ্টছ যেনে কম্বাছন চেম্বাৰ, পিষ্টনছ, ভেলভছ আদিৰ দৰে কিছুমান পাৰ্টছত কাৰ্বন জমা হয় আৰু লেতেৰা হৈ যায়। এই ইঞ্জিন ক্লিনাৰ এডিটিভটোৱে ইঞ্জিনৰ ভিতৰৰ পাৰ্টছবোৰত জমা হোৱা কাৰ্বন আৰু লেতেৰাবোৰ চাফা কৰি দিয়ে আৰু তাৰ উপৰিও এইটোৱে বাইকখনৰ ফিউল চিষ্টেমটো চাফা কৰে বুলি কোম্পানীবোৰে ক্লেইম কৰে বা কোম্পানীবোৰে কয়। তাৰ পিছৰটো হৈছে ফিউল ইনজেক্টৰ ক্লিনাৰ এডিটিভ। এইটোৱে কি কৰে, ফিউল ইনজেক্টৰ বা ফিউল চিষ্টেমটোত যিমানখিনি লেতেৰা জমা হয় সেইখিনি চাফা কৰাত সহায় কৰে। তাৰপিছত আহিল অক্টেন বুষ্টাৰ এডিটিভ। এই এডিটিভটোৱে কি কৰে, পেট্ৰলখিনিৰ লগত মিহলি হৈ অক্টেন ৰেটটো ভাল কৰাত সহায় কৰে, যাৰ ফলত পেট্ৰলখিনি কম্বাছন চেম্বাৰত ভালদৰে জ্বলি যায় বা জ্বলিব পাৰে। এতিয়া আপোনালোকে বাৰু এই ফিউল এডিটিভবোৰ ব্যৱহাৰ কৰিব লাগে নে নাই? চাব, যদি আপুনি এডিটিভটো ব্যৱহাৰ কৰিব বিচাৰিছে তেনেহ'লে আপুনি প্ৰথমতে চিয়ৰ হৈ ল'ব যে কোনটো কাৰণৰ কাৰণে আপুনি ব্যৱহাৰ কৰিব ওলাইছে। যদি আপুনি ফিউল ইনজেক্টৰৰ কাৰণে ব্যৱহাৰ কৰিম বুলি ভাবিছে তেনেহ'লে আপুনি ফিউল ইনজেক্টৰৰ কাৰণে যিটো এডিটিভ ব্যৱহাৰ কৰা হয় সেইটোহে ব্যৱহাৰ কৰিব। যদি আপুনি ফিউল ইনজেক্টৰৰ কাৰণে আন দুটা ব্যৱহাৰ কৰে বা এনেকৈ ভাবে যে যিকোনো এটা দিলে আপোনাৰ গোটেইখিনি কাম সম্পূৰ্ণ হৈ যাব, সেইটো একদমেই নহয়। কাৰণ সেই এডিটিভটো সেই নিৰ্দিষ্ট কামটো কৰিবৰ কাৰণেহে বনোৱা হৈছে আৰু সেইকাৰণে যিকোনো এটা এডিটিভে সকলোবোৰ কাম সম্পন্ন কৰিব নোৱাৰে। তাৰপিছত যদি আপোনাৰ বাইকখন বেছি চলা নাই বা 30,000 কিলোমিটাৰৰ তলত চলিছে তেনেহ'লে এই ফিউল এডিটিভটো আপুনি ব্যৱহাৰ নকৰিলেও হয়। কাৰণ বেছি ৰানিং হোৱা নাই বাইকখনৰ, সেইকাৰণে কি হ'ব, ফিউল এডিটিভটো যদিও আপুনি ব্যৱহাৰ কৰে তাৰ একো ফল আপুনি দেখিবলৈ নাপাব। তাৰপিছত আহিল অক্টেন বুষ্টাৰ এডিটিভ। বন্ধুসকল, আপোনালোকে এইটো ভাবিব পাৰে যে অক্টেন বুষ্টাৰ এডিটিভটোৱে যিহেতু তেলখিনিৰ অক্টেন ৰেটটো বঢ়াই দিয়াত সহায় কৰে বা অক্টেন ৰেটটো ভাল কৰি দিয়াত সহায় কৰে, সেইকাৰণে আপোনালোকে যিকোনো বাইকত এইটো ব্যৱহাৰ কৰিব পাৰে। কিন্তু আচলতে এনেকুৱা নহয়। অক্টেন বুষ্টাৰ এডিটিভটো অকল একদম প্ৰিমিয়াম বাইক বা একদম হাই এণ্ড বাইক বা গাড়ীসমূহৰ কাৰণেহে ভাল হয়। এইটোৱে কি হয়, সেনেকুৱা ধৰণৰ বাইকসমূহত বা গাড়ীসমূহতহে ভালদৰে কাম কৰিব পাৰে। যদি আপুনি 200, 300, 400 বা 400 চিচিৰ বাইকসমূহত এই অক্টেন বুষ্টাৰটো ব্যৱহাৰ কৰে তেনেহ'লে ই আপোনাৰ কি হয়, ভালদৰে কামটো নকৰিব। তাৰ ঠাইত আপুনি কি কৰিব পাৰে, XP95 বা 100 অক্টেনৰ তেল আপুনি ভৰাব পাৰে। তাৰ উপৰিও আপোনালোকে সদায় এইটো কথা মনত ৰাখিব যে যদি আপুনি ব্যৱহাৰ কৰে, যদি আপুনি এডিটিভ ব্যৱহাৰ কৰে, সেই এডিটিভ বনোৱা কোম্পানীটো যাতে ট্ৰাষ্টেড হয়, সেই কোম্পানীটো যাতে কোনো ধৰণৰ ডুপ্লিকেট প্ৰডাক্ট নেবেচে সেইটো আপুনি সদায় চাই ল'ব। আৰু যেতিয়া আপুনি সেইটো ব্যৱহাৰ কৰিব, যোনটো বটল আপুনি কিনিব সেইটো বটলৰ কোনোবাটো ঠাইত লিখা থাকিব যে কিমান লিটাৰ তেলত কিমান এডিটিভ, কিমান পৰিমাণৰ এডিটিভ ব্যৱহাৰ কৰিব, সেইমতেহে আপুনি ব্যৱহাৰ কৰিব। যদি আপুনি কম দিয়ে তেনেহ'লে ইয়াৰ কোনো লাভ নাপাব আৰু যদি আপুনি ব্যৱহাৰ বেছিকৈ দিয়ে, লাগাতকৈ বেছিকৈ দিয়ে, তাৰ ফলতো কি হ'ব পাৰে, প্ৰব্লেম আপুনি ফেচ কৰিব পাৰে। সেইকাৰণে এইটো সদায় আপুনি মনত ৰাখিব যে যিমান পৰিমাণৰ দিব লাগে অকল সিমান পৰিমাণৰহে দিব, তাতকৈ একদম বেছি কম বা একদম বেছিকৈ ব্যৱহাৰ নকৰে। বন্ধুসকল, এইটোৱে আছিল আজিৰ ভিডিঅ' য'ত মই আপোনালোকক এডিটিভৰ বিষয়ে কিছু কথা ক'লোঁ। আশা কৰোঁ ভিডিঅ'টো ভাল পাইছে। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিৰ বাবে ইমানেই, ধন্যবাদ।